আজি 3 জুলাই আৰু ভিডিঅ'টো কেতিয়া দিওঁ নাজানো যেহেতু কঠীয়া ৰুব লাগিব এতিয়া কঠীয়া ৰুৱাত ব্যস্ত হ'ম সেইকাৰণে নিজৰ ঘৰৰে তাত 3 বিঘা আছে আৰু ইফালে আছে বহুত 3 বিঘা আছে 3 বিঘাটো আজি কিমানখিনি পাৰোঁ ৰুবলৈ চেষ্টা কৰিম আৰু লগতে আহিব ৰোৱনী আৰু ইফালে ঘৰৰ ওচৰত মাটি আছে সেইখিনিত বহুত বেছি বানপানী হয় বৰ্তমানৰ এবুকুমান বানপানী হৈ আছে সেইখিনি কমিলেহে মানে লাহে লাহে ৰোৱা হ'ব আৰু তাকে আৰু চাবিঠা বাহ লম্বুৰে বাহ কি উৎকৃষ্ট ইমান পানী আছে ইফালে না তো গাইজ ফাইনেলি আহি পালোঁ কঠীয়া বাৰী আৰু এতিয়া কঠীয়া তুলি আছে মাহঁতে ময়ো তোলোঁ আৰু এইফালে বেলেগৰ সিফালে আৰু আমাৰ মাটিতে পেলাইছে আমাৰ ভাগুৱা আৰু এইফালে মই ফাইনেলি কঠীয়া তুলি অকণমান ব্লগটো বনাই অলপ শ্বৰ্ট ৰাখি দিছোঁ যিহেতু মোক ভিডিঅ' বনাই মানুহ নাই চাহ পানী খাই ল'লোঁ সেইকাৰণে মই নিজে বনাই আছোঁ হাঁহি আছোঁ আৰু ইয়াত চাহ পানী খাবলৈ লৈছোঁ বিস্কুট বিশেষ বিস্কুট আপোনালোকে চাওক হেৰুৱাই নেকি লাল চাহ কুকি বিস্কুট তো গাইজ অকণমান কৰি ফাইনেলি আমি ইমান কঠীয়া গোটালোঁ আৰু মানুহ আছোঁ বহুত তো নুঠিবনো কিয় ইমান কঠীয়া ন গাইজ আৰু এইফালে আমাৰখিনি আমি গোটালোঁ আৰু এইফালৰখিনি ইহঁতে গোটালে আৰু এতিয়া আমি এনেকৈ তুলি আছোঁ আৰু গাইজ এনেকৈ তোলা হয় আমাৰ ইয়াত কঠীয়া আৰু হাতত কোবোৱা হয় এনেকৈ লাহে লাহে আৰু ইমান জোৰকৈ কৰিব নোৱাৰি বহুতে ভৰিত কোবাই কিন্তু আমাৰ ইয়াত হাততে কোবোৱা হয় আৰু এইজনীক চাওকচোন মাহী এইজনী বহুত সহজ সৰল নম্ৰ হয় তাই কামেই কৰে কেৱল এযোৰ ধুনীয়া কাপোৰো নিপিন্ধে তেনেকেই মানে থাকে আৰু তাই বহুত সহজ সৰল হয় লুকটো বেলেগ ডিজাইনত চলা পিন্ধিছোঁ আজি আছে মই অকণমান ভিডিঅ' কৰিবৰ কাৰণে আহিলোঁ এইফালে ৰুলোঁ ভিজি ঠাণ্ডা আছে যুবন্দই যাবি ডাঙৰ হলি যাবি না মই দি যাবি না মনো দহমাঠিত ভুই ৰুলে জান জোকে ধৰিব চাবি দেই জোকে ধৰিব চাবি তো গাইজ আপোনালোকে চিনি পাইছেনে মই কোনজনী এইজনী আৰ্মিৰ চলা পিন্ধাজনী মই দাদাৰ চলা পিন্ধি আহিছোঁ আৰু ৰুই আছোঁ টপে এতিয়া আৰু ইমান স্পীড ৰুব নাজানো তথাপি ভাগিনটোৱে অকণমান ভিডিঅ' কৰি দিছে কিন্তু কঠীয়া তোলাতে ভিডিঅ' কৰা নহ'ল ভিডিঅ' তোলা মানুহ নাছিলে ভিডিঅ' কৰা আকৌ চৰি এয়া আৰু কলা পৰি গ'লোঁ এইফালে হ'ল আৰু এইফালে আছে আজি 2nd দিন অৰ্থাৎ 4 তাৰিখ আৰু এইফালে ৰুই আছোঁ ইটো ৰ'বল আৰু এইফালে বাকী এতিয়া চাহ খাব যাওঁ তামাম গৰম ইটাৰ পৰা একদম আৰু এইফালে 3টা বাকী তামাম গৰম বাপৰে কলা পৰি গ'লে একদম বাপৰে দেখাইছোঁ কিমান হ'ল ৰোৱা তো গাইজ এনেকৈ ৰুই সম্পূৰ্ণ 4 দিন ৰুলোঁ আৰু 4 দিনৰ পিছত আমাৰ ৰোৱা খতম হৈ গ'ল এতিয়া আৰু দহত ৰুব লাগে ৰ'ব গাইজ এতিয়ালৈকে খতম হোৱা নাই এইখিনি বাকী আছে এইখিনি কিন্তু খতম কৰিমেই আজি মই মানে ভিডিঅ'টো বনাবৰ কাৰণে উঠি আহিলোঁ কিন্তু আৰু যিহেতু একদম গধূল হৈ যাব শেষ হোৱালৈকে সেইকাৰণে গধূল হ'লে যেতিয়া ৰ'ব খতম নাই হোৱা এইখিনি খতম হ'ব মানে